हेलो गाइज वेलकम एंड वेलकम बैक टू माय चैनल मैं बंदना आप लोग সকলোকে বন্ধুছ লাইফষ্টাইলে স্বাগতম জনাইছো সো আজি উৰুকা সো হ্যাপি বিহু টু অল মাঘ বিহুৰ বহুত বহুত শুভকামনা আপোনালোক সকলোকে থাকিল সো সকলোকে বিহু খাবলৈ মাতিছো আহিব আপোনালোক আৰু জনে জনে ভাল ভালকে পিঠা বনাইছে সো মোকো মাতিব মই পিঠা খাই বহুত ভাল পাওঁ সো বিহু বুলি সক ইয়াতে গুটি এটা দিছিলে ফুটাই দিলো এতিয়া ৰঙা হৈ যদিও উৰুকা অফিস বন্ধ নাই সো আহিছো আৰু কাম চাম কৰি আছো সো ঘৰলৈ যাম ঘৰলৈ গৈ কি কৰো কাইলে বিহু কেনেকৈ পাতো সকলোবোৰ শেয়াৰ কৰিম আপোনালোকৰ লগত চাব আৰু মোৰ চেনেলটো এতিয়ালৈকে যে সাবস্ক্ৰাইব নাই কৰা প্লিজ সাবস্ক্ৰাইব কৰি লওক সো এয়া আহি এতিয়া কেক বনাব লৈছো কেক বনাই আছো আপোনালোকক দেখাই আছো কেনেকৈ বনাইছো সো চাই থাকিব আৰু ইয়াৰ পাছত লছ কৰাও বনাম বুলি ভাবিছো সো তাৰো অকমান ক্লিপ দিম আৰু আপোনালোকক কি বনাইছো বিহুত সো চাব रेडी हो गल पाई सो गाइस केक बनाई इमानेই বেছি ভাগৰ লাগিলে নহয় সো হুলু গৈ অকমান আৰাম কৰিলো এতিয়া যাও লস্কৰা বনাওগৈ চাই দেখিব এনেকুৱাকে নাইকলৰ গুৰি কিনিবলৈ পাই বজাৰত মই 200 গ্ৰাম কিনি আনিলো যেহেতু অফিস ইয়াত অলপ কমকে লৈছো যেহেতু ইয়াত জাস্ট এনেকে ওপৰত ছটিয়াবৰ কাৰণে দেন ইয়াত মই এটা অলপমান এই পাউডাৰ গাখীৰ অলপ মিক্স কৰি দিম খাবলৈ বহুত টেষ্টি লাগে তেতিয়া নাইকলৰ লস্কৰাত মই সদায় ড্ৰাই ফ্ৰুটছ দিওঁ সো এয়া আলমণ্ড কেইটামান লৈ লৈছো দেন বাদাম হাত চক পুৰা ৰঙা হৈ গ'ল বাকি যি কি নহওক এয়া লস্কৰা ৰেডি হৈ গ'ল সো এটা সৰু এটা ডাঙৰ হৈছে তালে চকু নিদিব কিন্তু হৈ গ'ল ৰেডি 200 গ্ৰামত বহুতটা হৈছে দেখিব পাইছে সো আপোনালোকেও তেনেকৈ গুৰি কিনি আনি লস্কৰা বনাব পাৰে সো লস্কৰা বনি দিয়া ৰেডি হৈ গ'ল আৰু ভাবিছো দিয়া আগফালৰ পৰা হোংগে মেজি বনাই হৈ গ'ল বোলে চাই হোংগে সো আপোনালোককো দেখাই হোংগে এটো সৰু হুৰাকে এটা মেজি বনাইছে আৰু ঢাকি থৈছে যেহেতু কালিও কিমান বেছি বৰষুণ সেই কাৰণে ঢাকি থৈছে নীতি দিবৰ কাৰণে যেহেতু আমাৰ ঘৰত ইমান মানুহ চানুহ নাই মই আৰু ভাইটিয়ে থাকো সো উৰুকা খানা ৰাতি ভোজ কিবা খাম বুলি মানে ইমান একো আয়োজন কৰা নাই জাস্ট নৰ্মেল ডেজৰ নিচিনাকে আৰু চিকেন নহলে হাঁহ মাংস অকণ আনিম খাম সেইকাৰণে মই কি ভাবিছো অকণমান মেকআপ কৰো যেহেতু লগৰ নাচিনৰ বিয়া আহি আছে আৰু তাত মেকআপটো নিজেই কৰিব লাগিব সো অকণমান ট্ৰাই কৰি আছো নিজকে ভালকে অকণ মেকআপ কৰিবলৈ সো ইনে আৰু মানে ইউটিউবত মেকআপ চাই মেকআপ কৰিবলৈ ট্ৰাই কৰি আছো সো লাষ্টৰ লুকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাব আৰু কেনেকুৱাকৈ কৰিছো ক'ব ঠিক আছে মই ভাবিছোঁ হালধি তেনেকৈ চিম্পলকৈ অকণমান মানে মেকআপ কৰি যাম সো আই মেকআপটো হৈছে নাই অকণ কমেণ্ট কৰিবচোন যোনে যোনে মেকআপ কৰিব জানে সো এনেই অকণমান ট্ৰাই কৰিলোঁ আৰু কেনেকুৱা হৈছে ক'ব তলে বগি অনবনে বনাইছে খাই চাওঁ বুলি আহিছো আৰু বিহুতে মাছ দিলে এনেকৈ ভোজ ভাত খাই শেষ কৰিলোঁ আৰু আজি